এয়া হৈছে কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল। কলকাতালৈ যিসকলে গৈছে তেওঁলোকে নিশ্চয় এবাৰ হ'লেও ভিক্টোৰিয়া মেমৰিয়েলত সোমাই ইয়াৰ সৌন্দৰ্য উপভোগ কৰিছে। পিছে মই আজি ভিক্টোৰিয়া মেমৰিয়েলৰ সৌন্দৰ্যৰ বিষয়ে নহয়, ইয়াত হোৱা এটা অভিজ্ঞতাৰ বিষয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। কেইমাহমানৰ আগতে গৈছিলোঁ কলকাতালৈ। যিদিনাখন ভিক্টোৰিয়া মেমৰিয়েল চাবলৈ গৈছিলোঁ সেইদিনাখন পুৱাই পাইছিলোঁগৈ কলকাতা আৰু গৈ পাই হোটেলত ফ্ৰেছ হৈ ওলাই গৈছিলোঁ ফুৰিবলৈ। হোটেলৰ পৰা ওলাই অহাৰ লগে লগে কাষতে আছিল এটা মন্দিৰ আৰু সেই সময়ত মন্দিৰত দি আছিল প্ৰসাদ। যিহেতু ৰাস্তাত ৰৈয়ে প্ৰসাদ বিতৰণ কৰি আছিল, তেওঁলোকেও মোক প্ৰসাদ আগবঢ়ালে আৰু মই তাক গ্ৰহণ কৰিলোঁ। প্ৰসাদত আছিল চুজি আৰু দুখন সৰু সৰু পুৰি। সেইখন খাই আমাৰ যাত্ৰা আৰম্ভ হ'ল। যি চাব পাৰি সেইদিনাখন আৰু ওচৰে পাঁজৰে সকলোবিলাক চোৱা হ'ল, যেনে ছায়েন্স চিটি চালোঁ আৰু এটা গেলেৰী, কি গেলেৰী আছিল মই একজেক্টলি পাহৰিছোঁ এতিয়া, সেয়া চালোঁ আৰু ভিক্টোৰিয়া মেমৰিয়েল গ'লোঁ। ভিক্টোৰিয়া মেমৰিয়েলটো যিহেতু বহুত ডাঙৰ, চাওঁতে যথেষ্ট সময় লাগিল আৰু লগতে তাতে যি গছ গছনি ফুল, সকলোৱে মোৰ ফেচবুকত যোনে মোক চাই তেওঁলোকে জানেই মই কিমান ভাল পাওঁ গছ গছনি বুলি ক'লে বলিয়া, ফুল বুলি ক'লে বলিয়া। এইবোৰ চাই থাকোঁতে ফটো ভিডিঅ' কৰি থাকোঁতে যথেষ্ট সময় গ'ল আৰু লগতে আমাৰ ভোকো লাগিলে। যেতিয়া ভিক্টোৰিয়া মেমৰিয়েলৰ পৰা ওলালোঁ তাৰ আশে পাশে কিন্তু খোৱাৰ দোকান একো নাই আৰু সেইবাবে আমি কাষৰ মানুহবোৰক সুধি খোৱাৰ জেগা ক'ত আছে সুধি গৈ থাকিলোঁ কিন্তু পাবলৈ নাই। মানে তাৰ পাছতে পালোঁ এওঁলোকক, দেখিলোঁ যে তেওঁলোকে খাই আছে। মই সুধিলোঁ আৰু যে খানা পাম নেকি? তেওঁলোকে ক'লে অঁ পাব, কিন্তু ওচৰত গৈহে মই গম পালোঁ যে আচলতে তেওঁলোক আহিছে তিৰুপতিৰ পৰা, তিৰুপতি মন্দিৰৰ পৰা আৰু তেওঁলোকে ইয়াতে নিজে মানে খানা বনাই খাই আছে। তো সেইটো কথা শুনি বাৰু মই তেওঁলোকক ক্ষমা বিচাৰিলোঁ আৰু লগতে যাবলৈও ল'লোঁ, কিন্তু তেওঁলোকে ইমান জোৰ কৰিলে আৰু ইমান আগ্ৰহ দেখুৱালে যে আমাক এসাঁজ ইমানেই ধুনীয়াকৈ এসাঁজ খোৱালে। সম্পূৰ্ণ নিৰামিষ তেওঁলোকে বনাইছে আৰু তাতে আমি খালোঁ। এই যে কয় ভগৱান লগত থাকিলে সকলোতে সকলো সম্ভৱ, সেই কথাষাৰৰ প্ৰমাণ মই সেইদিনাই পালোঁ। তেওঁলোকে আহিছে তিৰুপতি মন্দিৰৰ পৰা কলকাতাত থকা মঠ মন্দিৰসমূহ ভ্ৰমণ কৰিবলৈ আৰু তেওঁলোকে তাতেই ৰান্ধিছে এনেদৰে আহাৰ আৰু তাৰপিছত এনেদৰে কলকাতাৰ ৰাজপথত তিৰুপতিৰ পৰা অহা লোকসকলৰ হাতেৰে এসাঁজ খাবলৈ পাইছোঁ। ইয়াতকৈ আৰু বেছি কি লাগিছে কওকচোন ৰাইজ। আমি মানে কালিয়াৰ পৰা খানা খোৱা নাই, বিচাৰি আমি খানা বিচাৰি আছিলোঁ ভিক্টোৰিয়া মেমৰিয়েল ওচৰত, কিন্তু খানা পোৱা নাছিলোঁ। আৰু তেওঁলোকে আহিছে এই সাউথ ইণ্ডিয়াৰ পৰা, आंध्रा तिरुपति बालाजी আহিছে মানে, আৰু তেওঁলোকে চবে খানা খাই আছিলে ইয়াতে আৰু আমাকো খানা দিছে খাবলৈ কাৰণে। থেংক ইউ so much। আৰু খাই চাওঁ, বৰ ধুনীয়াকৈ দিছে। এইবোৰ ভাত দিছে, চানা দাল।